Welcome to my YouTube channel Kon Vlogs. তুমি মোরে যে কত জনমরে মোর আপোন যে তুমি খুব Vlogs যে টাইম না ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে থাম্বনেইলৰ পৰা তেল চাই নিশ্চয় গমে পাইছে মই গৈ আছোঁ আজি ঐতিহাসিক বালিৰেচা মন্দিৰলৈ আৰু তাত কেনেকৈ কি হৈছিল তো গোটেইখিনি ৰহস্য আজি আপোনালোকে গম পাব তো মোৰ লগত আছে ধ্ৰুৱ আৰু ধ্ৰুৱক চাওকচোন একেবাৰে জতা ততা মাৰি ধ্ৰুৱক কইনা চাব যাব নেকি তো ধ্ৰুৱৰ কইনা চাব যাব নাপায় আমি এনেই যাম তো এনে সাজি ৰাতি আহিছে তো আৰু এই ঐতিহাসিক বালিৰেচা মন্দিৰ আছে নলবাৰীত তো নলবাৰীত ঐতিহাসিক বালিৰেচা মন্দিৰত গৈ আছোঁ তো চাই থাকচোন এটা ধুনীয়া গীতৰ সৈতে যাই থাকোঁ বলক আৰু এনেকৈ আহি শ্ৰী শ্ৰী পুৰুষলাঘাট থানত এটা সেৱা জনালোঁ যাতে সকলোৰে দিনবোৰ ভাল হওক আৰু এনেকৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি গৈ আছোঁ ঐতিহাসিক নলবাৰীৰ বালিৰেচা মন্দিৰলৈ তো বলক আপুনিও মোৰ লগত একেলগে এই চাৱৰ মাজে মাজে তো বলক আৰু গাইজ কি আহিবলৈ এতিয়া নাজানো কিন্তু আমাৰ অলপমান গাত ৰ'দ পৰিলেই আমাৰ গা পৰি যায় কিন্তু এই ৰ'দত চাওক মানে আপোনালোকে দেখিছে নে নাজানো কিন্তু মই দেখিছোঁ ইমান ৰ'দত কিমান কষ্ট কৰি তেওঁলোকে ৰোৱা পুতি আছে চাওকচোন আপোনালোকে দেখা নাপাব বহুতেই আগত আৰু আমি এতিয়া আহি পালোঁ এই ঐতিহাসিক মন্দিৰ এই বালিৰেচা মন্দিৰ তো ভিতৰলৈ যাম যোৱাৰ আগত কি আৰু এই ভাইৰ পৰাই ল'লোঁ ছাতি ল'লোঁ ফুল ল'লোঁ ধূপ ল'লোঁ তো এতিয়া গৈ থাকিম তো ভাই থেংক ইউ আৰু ইফালে ধ্ৰুৱ আছে তো বোলা যাই থাকোঁ আগলৈকে তো যাই থাকোঁ বোলা আৰু অকলে দেখুৱাম ভিডিঅ'বিলাক তো চাই থাকোঁ আৰু ইয়াত আপোনালোকে ধূপ আৰু চাতিহে ইয়াত জ্বলাব পাৰিব আৰু যদি আপোনালোকে প্ৰসাদ বা ফুল আনি এই দেখিছে আপোনালোকে আগত এই মন্দিৰটো তাৰ ভিতৰত দিব লাগিব তো তাত আপোনালোকে যদি কেমেৰা কৰিম বুলি ভাবিছে তো কেমেৰা এলাও নাই তো ময়ো কৰিব নোৱাৰিলোঁ আৰু এই ঐতিহ্য মন্দিৰটো বালিৰেচা মন্দিৰৰ এই ভিতৰৰ পৰিৱেশটো চাই লওকচোন কিমান সুন্দৰ আৰু তাত ছাতি মন্দিৰ দি আহিলোঁ এতিয়া আৰু এতিয়া গোটেইখিনি আপোনাৰ দেখুৱাই আছোঁ তো চাই দিয়কচোন আৰু কিমান এটা সুন্দৰ পৰিৱেশ ইয়াত সঁচাকৈ ইয়াত বহুত বেছি ভাল লাগিছে আৰু ধুব কেনেকুৱা লাগিছে তো ইয়াত আহি আপোনালোকে ইয়াত প্ৰথমে ইয়াত চাকি বন্তি ইয়াত দিবলৈ পাৰিব আৰু ফুল বা প্ৰসাদ তাৰ এই ভিতৰে দিব লাগিব দেখিছেনে মই দেখুৱালটো ভিতৰত কেমেৰা এলাও নাই তো সেইকাৰণে ভিডিঅ'টো বনাব নোৱাৰিলোঁ ভিতৰত তো চাওক এটা ঠাণ্ডা ঠাণ্ডা পৰিৱেশ ইয়াত আৰু আগলৈকে চাই দিয়কচোন এইবোৰ চাওক এটা 360 ভিউ চাই লওক ইয়াৰ পৰা আৰু পিছৰ পিনে আহিছোঁ পিছৰ পিনে দৃশ্য আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিম চাই লওক ইয়াত পুখুৰী এটা আছে এই পুখুৰী দেখিছে আৰু ইয়াৰ পৰা এটা ভিউ চাই লওক কি ঠাণ্ডা ঠাণ্ডা পৰিৱেশ আৰু সঁচাকৈ ইয়াত বহুত ভাল লাগিছে আহি পৰিৱেশটো চাই লওক কিমান সুন্দৰ ইয়াৰ পৰা চাওক এই পিছপিনৰ দৃশ্যই দেখুৱাই আছোঁ আপোনালোকক আৰু দেখিছে পূৰা একদম একেবাৰে চাফা কৰি ৰাখিছে আৰু ইয়াত আপোনালোকে যদি ইয়াত কিবা খাই ইয়াত ডাষ্টবিন আছে ইয়াত পেলাব দেখিছে ইয়াত থৈ দিছে এনেকৈ আৰু বাহিৰত এনেকৈ আহিলে আপোনালোকে ইয়াত মানে য'তে ত'তে কিছুমান দেখা যায় যে য'তে ত'তে পেলাই তো তেনেকুৱা নকৰিব আৰু চাওকচোন ঘূৰাই একেবাৰে একদম ঠাণ্ডা পাইকি একদম গছৰ তলত শুই আছে এতিয়া ইয়াৰ আমি কিছু কথা জানিম আমাৰ ইয়াত পুৰোহিত আছে তো চাই দিয়কচোন আগলৈকে ইয়াত কাছও আছে কিন্তু ইয়াত কাছু এতিয়ালৈকে ওলা নাই বাৰু তো খাদ্য চাদ্য দিলে ইয়াত নিশ্চয় আহিব আৰু চাওক আৰু এইটো এটা বহুত ডাঙৰ পুখুৰী আৰু ইয়াৰ পুৰোহিতজনে কোৱা মতে এইটো 32 বিঘাৰ এই গোটেই পুখুৰী চাওক কিমান এটা সুন্দৰ পৰিৱেশৰ লগত গছ গছনিৰে ভৰা চাওক
আৰু যিমান পানী আহিলেও ইয়াৰ পানী একেবাৰে নুশুকায়, যিমান যি নহওক কিয় পানী সেই একেই থাকে। পুৰা একেবাৰে ঠাণ্ডা পৰিৱেশ, কিয়নো ঠাণ্ডা নহ'ব, দেখিছে না এইটো একেবাৰে গছ গছনি। আৰু এইপিনে চাওক, দেখিছে আপুনি ইয়াত মানে টেম্পৰাৰীভাৱে ইয়াত শিৱ মন্দিৰটো ইয়াত আছে, আৰু এইটো এই তাত নিব, তাত এই দেখিছেনে বনাই আছে, খুব সুন্দৰভাৱে কাম কৰি আছে। তো অতি সুন্দৰকৈ কামবিলাক কৰি আছে, অলপ দেৰিকৈ হ'লে ইয়াত উপস্থাপন হ'ব। পিছপিনে দেখিছে তাত হ'ব। আৰু আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ, তো চাই দিয়কচোন, তো দেখুৱাই আছোঁ আপোনালোকক। তো 5-6 দিনমান লাগিছে বোলে। ইয়াৰে ওচৰৰে হয়, নিতু নামৰ ল'ৰা এজনে আমাৰ সাৰ্থক সকলোৰে মৰমৰ জুবিন দাক আঁকিছে, এই দেখিছে। আৰু ইয়াত লিখা আছে, চাই লওক, আই লাভ এই বালিলেচা। চাওক কিমান সুন্দৰকৈ বনাইছে, চাওকচোন, দেখিছে না। আৰু এই ঐতিহ্যমণ্ডিত এই বালিলেচা মন্দিৰৰ মানে কিছু কথা আমি জানিম। আমাৰ লগত আছে পুৰোহিত আছে, তো তেওঁৰ পৰা আমি জানিম কিছু কথা। আমাৰ লগত আছে, আপোনাৰ মোৰ নামটো ইয়াৰে অলপমান মানে জনাই দিয়ক আৰু মানে এই মন্দিৰটো আহোম ৰজাৰ দিনত সেনেকৈ আমাৰ হেৰি নাই, লিখিত হিচাপে এনেকৈ এটা ভূমিকম্প গৈছিল। তাৰে পিছত এই ভূমিকম্পটো তলত বহি গৈছিল। বহি যোৱাৰ পিছত আমাৰ যিবিলাক নথি পত্ৰ আছে চব মাটিত তলত পৰি গৈছে, উদ্ধাৰ হোৱা নাই। আৰু কাষৰ যিটো মাৰ মন্দিৰ মাজৰ সেই মন্দিৰটো এনে ৰাইজে, বালিলেচাৰ ৰাইজে পিছত উদ্ধাৰ কৰি পেলাই মানে মন্দিৰ হিচাপে ৰাখি দিছে। কাষৰ মন্দিৰ দুটা সেই আহোম ৰজাৰ দিনতে বহি গৈছে, তাতে বহুত বস্তু তলত মেলিছে। আৰু সেই সময়ৰ পৰাই আমাৰ এই মন্দিৰটো এটা বলি বিধান হৈয়ে থাকে সদায়, সেই হিচাপে চলি আছে আজিলৈকে। পূজাতে যথেষ্ট পূজা হয়, কালী পূজাটো খুব বেছি, প্ৰায় মাহৰ অমাৱস্যাটো মাহৰ 3-4খন থাকেই, অমাৱস্যাটোতো থাকেই, মানে 3-4খনমান কালী পূজা ৰাতি হয়েই। আৰু দিনতো বলি বিধানবিলাক হৈ থাকে, যাত্ৰী আৰু যথেষ্ট যাত্ৰী হয়। এনেই কিমান মানত মানে কিমান সময়ত মানে ভক্ত সমাগম দেখা যায়, মানে কিমান ঠাণ্ডাত না বেছি গৰমত হয়? মাঘৰ মাহত খুব বেছি, মাঘ, ফাগুন, চ'ত, বহাগ একেটা দিনত অজস্ৰ মানুহ হয়। তাৰপিছত অলপ গৰম পৰিলে অলপ মানুহবিলাক কমে। তথাপি এইবাৰ এটা মলমাহ বুলি পেলাই এটা বস্তু আছে, সেইকাৰণে এইটো মাহত কমি আছে। এই অহা মাহটোৰ পৰাই বেছি হ'ব ইয়াতে। আৰু মানুহ যিখিনি ভক্ত হিচাপে আহি যিটো তেওঁৰ ওচৰত খোজে, ভক্তিভাৱে যিটো লৈ চাৱে, সেই হিচাপে তেওঁলোকে ফলাফলটো পাওঁৱেই। নাপলিতো ইমান ৰাইজ নাই, ৰাইজৰে আমাৰ অনুদান সুবিধা। আৰু এটা কমিটি চলাই থাকে কিন্তু আমাৰ এই মন্দিৰটো, কমিটি আছে, এই গাঁৱৰে কমিটিৰ মানুহখিনি, কমিটিৰ মানুহখিনি ভাল হেৰি কৰে, পৰিচালনা কৰে। আমিও ব্ৰাহ্মণ হিচাপে কমিটিয়ে আমাক ধৰি। আপোনাৰ কেইজন আছে ইয়াত আমি 4-5জন বামুণ আছে, ব্ৰাহ্মণ ৰান্ধনি পায়, পূজাৰী পায়, ষ্টাফ এটা আছে, দেউৰী ভৰালী আছে আমাৰ ইয়াতে কাম কৰা। তো এইখিনি আছিল আপোনালোকক জনালি, আৰু বহুতো ভক্ত সমাগম দেখিবলৈ পোৱা যায়। আৰু চাওক, তো মোৰ আপোনাৰ ভক্ত সমাগম হৈছে, চাওক। আৰু এইটো চাইডে আছে কমিটি আছে, এইটো চাইডে তাত কমিটিবিলাক থাকে, তাৰ উপস্থিত মানে যিখিনি আৰু সেই কলাকে আপোনালোকে গম পাইছে, পুৰোহিতজনে। আৰু ইয়াত 4জনকৈ আছে এওঁলোক, আৰু লগতে ৰান্ধনি আছে কলাকে। ইয়াত 2জন ভাই লগ পালোঁ, তো নামটো কোৱা? ভাৰ্গৱ দাস। তোমাৰ নাম? ৰাজীৱ ডেকা। ৰাজীৱ ডেকা। তো ভাই দুজনে ক'লাক যে এইটো চাইডে আছে বুলি ৰাম মন্দিৰ, তো বলক